হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ এটা নতুন ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল দীপামণি ব্লগছ। কাৰণ আগতে মোৰ এটা ইউটিউব চেনেল আছিল, কিন্তু মোৰ মোবাইলটো বেয়া হৈ গ'ল। সেইকাৰণে সেইটো বহুত দিন মনটো বেয়া হৈ গ'ল আৰু মোবাইলটো বেয়া হোৱাৰ কাৰণে মই একাউণ্টটোও পাহৰি থাকিলোঁ আৰু এতিয়া নতুনকৈ সেইটো চেনেলে খুলিব নোৱাৰিলোঁ। সেইবাবে ভাবিলোঁ এটা নতুনকৈ চেনেল খুলি দিওঁ আৰু যিসকলে মোৰ আগৰ ভিডিঅ' ব্লগ চাইছে যদি দেখে সেইটো চিনি পাব। আৰু এতিয়া মই ৰাতিপুৱাৰ পৰা ঘৰ সাৰা মোচা যিমান কাম কৰি আছোঁ ঘৰৰ, আৰু ৰাতিপুৱাৰ খানাৰ বাচন এনেকৈ ধুই আছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ নতুন এই চেনেলটোত, আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব। আৰু মই নতুন ঘৰখনত এনেকৈ আহি কেনেকৈ কি কৰি আছোঁ, আৰু এনেকৈ মোৰ বাচন মাখা গোটেই ধুই হৈ গ'ল। আৰু এনেকৈ ইয়াতে মই আগত পানীটো সৰিব দিলোঁ। আৰু ৰাতিপুৱাৰ ভাগত যিমান কাম থাকে, আৰু কিছুমান মানুহে কয় ঘৰত অকলে থাকা কি কাম ইমান, এনেকৈ কয়। কিন্তু অকলে থাকিলেও যে যিমান কাম 10জন মানুহ থাকিলেও সেই একেই কাম থাকে, গোটেই কাম অকলে কৰিব লগা হয়। আৰু এনেকৈ গা চা ধুই কাপোৰ কানি ধুই পূজা দিলোঁ। আৰু মই এতিয়া চাদৰ ওপৰত কাপোৰ মেলি দিবলৈ আহিছোঁ, কাৰণ ওপৰত দিব লগা হয় কাপোৰ। তাৰপিছত আৰু কি ক'ম, আৰু কিছুমানে কয় যে ঘৰৰ কামেই নাই এনেকৈ থাকে, কিন্তু কিমান কাম থাকে ঘৰত, নহয় জানো? ৰাতিপুৱাৰ ভাগৰ পৰা এয়া ওচৰতে বাবু এটা আহিছে, অলপমান তাৰ লগত অলপ খেল কৰিলোঁ। আমাৰ মাইনাও ডাঙৰ হ'ল, মাইনাও দেখি তাক বহুত মৰম কৰে। আৰু অকণমান এতিয়া ৰাতিপুৱাৰ ভাগৰ অকণমান ভাত খাই আছোঁ, আৰু সিও অলপমান খাই আছে, এনেকৈ দেখিছেনে এনেকৈ। আৰু এতিয়া দুপৰীয়াৰ কাৰণে মই ৰেডি কৰিলোঁ মাংস। আজিৰ ভিডিঅ'টো বন্ধু বান্ধৱীখিনিতে থাকিল, ভাল লাগিলে লাইক কৰি দিব।